গুড মৰ্ণিং ইউটিউব। আজি আকৌ এটা ভিডিঅ' বনালোঁ। আজি আমি গৈ আছোঁ ঠেঙাল কালচাৰেল চেণ্টাৰ এণ্ড মিউজিয়াম, যিটো তিতাবৰ ফালে খোলা হৈছে। যোৰহাটৰ পৰা টাউনৰ পৰা প্ৰায় তালৈকে ডিষ্টেঞ্চ হ'ব 18-17 কিলোমিটাৰমান হ'ব। আপুনি গৰাইল দিও যাব পাৰে আৰু নোৱালী ৰাস্তা দিও যাব পাৰে, দুইটা ৰাস্তা দিয়ে যাব পাৰে। এতিয়া বৰ্তমানটো আপোনালোকে গৰালি দি গ'লেহে সুবিধা হ'ব, কিন্তু অলপ ভিৰ থাকে। এই চেণ্টাৰ পিচটো চাওক, বিৰাট ধুনীয়া লাগে দেখিবলৈ। এইটো হাতেৰে চুব নোৱাৰে, চুবলৈ মনা বুলি ইয়াতে লিখি থোৱা আছে। বাঁহ নহ'লে বেতেৰে বনোৱা আছে সম্ভৱ।
তথাপিও যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।